आज क्लास बहुत कड़क का क्लास हुआ था हे दोस्तों वेलकम टू माय यूट्यूब चैनल राजमन ब्लॉग और इतना रातिपुआ टाइम हो 7টা हमें आज जाबले ओलाइছোঁ फार्स्ट डे माने प्रथम दिन NCC मोर लगरबिलाके গৈছে गते मोर अलप लेटे हो गल सो সেইভাবে মই দেখুৱাব চেষ্টা কৰিম NCC কি প্ৰেক্টিছ দেবা কি হয় সো লাষ্ট মুহূৰ্তলৈ ভিডিঅটো চাই থাকক বলক ভিডিঅটো ষ্টাৰ্ট কৰো মানে দোস্ত কথাটো হলকে NCC মানে তাতে সেইবিলাক মোবাইল চাগে ইউজ কৰিব নিদিব সেইবুলিও মই তাৰে মাজতে দেখুৱাবলৈ চেষ্টা কৰিম অলপ চলপ বলক হৈছে পুরা গাছা বেয়া তো গৈ আছো যাই পোৱা নাই 7টা বজাত টাইম দিছিল কিন্তু টাইম হৈছে 7:10 দেৰি হল 10 মিনিট লেটে হৈ গল এটা কিবা কৰে কবা নৰছো আজি আর বলক তো দোস্ত আই পাই গেলো দমদমা কলেজ তো এতিয়া যাও ভিতৰলৈ প্ৰৱেশ কৰো এইখন কলেজ তো দোস্ত ফাইনালি আহি পাই গলো দমদমা কলেজ তো ইয়াতে NCC শিকাব কাৰণ আজি অলপ লেট হৈছে মোৰ লগতে ছাৰবিলাকৰ অলপ লেট হৈছে কাৰণ বৰষুণ বতৰ না বৰষুণ দি আছে সেইবাবে তো মনটো ভাল লাগিছে বহুত কাৰণ নহ'লে বহুত শাস্তি দিয়ে বুলি অলপ লেট হ'লে সেইবাবে আজি ছাৰহঁতে আহিব নাই প্ৰেক্টিছ শুৰু হোৱা নাই তাৰ কাৰণে বহুত ভাল লাগিছে তো এতিয়া ছাৰহঁতে আহিব প্ৰেক্টিছ শুৰু হ'ব মই দেখুৱাবলৈ চেষ্টা কৰিম তো দোস্ত ফালাফালি প্ৰেক্টিছ দিছি প্ৰথমতে আহাৰ লগে লগে 2 কিলোমিটাৰ দৌৰালাক দৌৰি কেনে প্ৰেড কৰালাক প্ৰেডৰ পিছত আৰু কিবা কানি কৰিছে মই বেছি নামবিলাক নাজানো তাৰপিছত আৰু এইবিলাক চিনিয়ৰবিলাকো প্ৰেড কৰি আছোঁ মই দেখুৱালোঁ আপোনালোকক এতিয়া 5 মিনিটৰ কাৰণে ব্ৰেক দিছে তাৰপিছত আৰু কৰাব তো দেখুৱাইছোঁ চাই থাকক তো দোস্ত বৰষুণ দিছিল বৰষুণ দিয়াতে এইবিলাক গোটাই পেক হৈ গৈছে চাব পাৰে এইবিলাক পেকৰ মাজত আৰু সেইপিনে সেইবিলাক গোটাই পেক হৈ গৈছে এইবিলাক পেকৰ মাজত প্ৰেড কৰাইছে আমাক তো কাপোৰৰ অৱস্থা চাওক প্ৰেড কৰা গোটাই ভিজি গৈছে চাওক গোটাই ভাই তো দোস্ত প্ৰেড কৰা হৈ গ'ল এই বৰষুণতে পানীৰ মাজত পুৰা গোটাই কাপোৰ পেক হৈ গৈছে তো এতিয়া 10 মিনিটৰ কাৰণে ৰেষ্ট দিছে 10 মিনিটৰ পিছত আৰু প্ৰেড কৰাব তো এইবিলাক ইনমকে সেইবিলাক ল'ৰাবিলাক আছে আৰু ইনমকে এইবিলাক চিনিয়ৰবিলাক আছে আৰু ল'ৰা ছোৱালীবিলাক আছে অবস্থা চাওক তো দোস্ত মানে NCCৰ মানে প্ৰেক্টিছবিলাক হওক সেইবিলাক হওক মানে বেছি দেখাৱা নহ'ল আজি কাৰণ মোবাইল ইউজ কৰিব নিদিয়ে বেছি সেইবুলিও মই অলপ মাজে মাজে 2-এটা শ্বট দেখুৱাইছোঁ আপোনালোকক তো আগলৈ আৰু ভাল ভাল ভিডিঅ' আহি থাকিব NCCৰ মই দেখুৱাবলৈ চেষ্টা কৰিম গোটাই তো দোস্ত আজি আমি ক্লাছৰ পৰা আহিলোঁ তো আজি ক্লাছত বহুত कड़क का क्लास हुआ था माने बहुत कष्ट और माथा का खेल है ना वो खटक गया हमारा इसलिए घर में जाके थोड़ी आराम करूँ उसके बाद नहाओ नहा के खा सा लूँगा तो दोस्तों ভিডিওটো ইমানতে সমাপ্ত কৰিলোঁ যে ভিডিওটো চাই ভাল পাইছে লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা সো নেক্সট ব্লগত লগ পাইছোঁ আজিলৈ এণ্ড দিছিলোঁ